হৈছে বিজয় আৰু নুপুৰ, দুয়ো বেষ্ট ফ্ৰেণ্ড। ইহঁতৰ ফ্ৰেণ্ডশ্বিপ অলপ বেলেগ ধৰণৰ। দুয়োজনে মনৰ সকলো কথা প্ৰায় ইজনে সিজনৰ সৈতেই শ্বেয়াৰ কৰে। ইহঁতক দেখিলে কোনেও ভাবিব নোৱাৰিব যে ইহঁতৰ সম্বন্ধ কেৱল বন্ধুত্বতহে সীমিত। দেন আহক আমি চাওঁ ইহঁতৰ সম্বন্ধই কেনেধৰণৰ ৰূপ লয়। ঐ পাগল, কি কৰি আছ? কফি খাই আছো। তই? এনেই বহি আছো। কালি কিন্তু বহুত ভাল লাগিল। মজা। টিকটকত নিউ ভিডিঅ' পষ্ট কৰিছোঁ, লাইক কৰ না। তোৰ টিকটক ভিডিঅ'। হ'ব দে, নালাগে, বাই। হ'ব দে, লাইক কৰিম। কি হৈছে মোৰ? প্ৰতিটো মুহূৰ্ততেই তাইৰ কথাই মনলৈ আহি থাকে। মই তাই প্ৰেমত পৰি গৈছোঁ নেকি? তাক কথাটো ক'ব লাগিব। ঐ, তোৰ লগত মোৰ কথা এটা আছে। মোৰো তোৰ লগত কথা এটা আছে। অ'কে, কি কথা আছে ক? নাই, আগতে তই ক। এতিয়া নহয়, কালি লগ কৰিলে ক'ম দে। অ'কে, গুড নাইট। গুড নাইট। নুপুৰ, কি কথা আছিল ক? নাই, আগতে তই ক। অ'কে, কিন্তু কেনেকৈ ক'ম বুজিব পৰা নাই। ক'ৰ পৰা আৰম্ভ কৰিম একো ভাবিব পৰা নাই। তোৰ ওচৰত আহিছোঁ যদিও ক'বলৈ সাহস হোৱা নাই। আৰে বাবা, মোক কিবা ক'বলৈ ইমান ভাবিব লগা কি আছে? নাই অ', পাছত ক'ম। নাই, এতিয়াই ক। ঐ, কি ভাবি আছ? ক না। নাজানো তোক মই কেতিয়া কেনেকৈ ভাল পাই পেলালোঁ। মই তোক বহুত ভাল পাওঁ। চৰি বিজয়, তই মোক ভুল নুবুজিবি। মই তোক মোৰ সকলোতকৈ ভাল বন্ধু বুলি ভাবোঁ। সেইকাৰণে মই মোৰ মনৰ সকলো কথা তোক কওঁ। বিশ্বাস কৰোঁ, আজি মোৰ জীৱনৰ চবচে ইম্পৰ্টেণ্ট মানুহজনৰ বিষয়ে তোক ক'ব আহিছিলোঁ। তই আমাৰ ফ্ৰেণ্ডশ্বিপক ভালপোৱা ৰূপ দিব বিচাৰিছ, কিন্তু মই তোক ভাল পাব নোৱাৰিম। অলৰেডি মোৰ জীৱনত বেলেগ এজন আছে। আজি তাৰ কথাহে তোৰ আগত ক'ব আহিছিলোঁ। চৰি, মই একো নভবাকে তোক প্ৰপ'জ কৰি দিলোঁ। তোৰ মনত যে আন কোনোবা আছে জানিবও নিবিচাৰিলোঁ। মোৰ ভুল হৈ গ'ল। মইহে আমাৰ ফ্ৰেণ্ডশ্বিপক ভাল পোৱা বুলি ভাবি ল'লোঁ। চৰি নুপুৰ, তই মোক বেয়া নাপাবি।
তই যাক ভাল পাৱ সি ভাগ্যৱান ল'ৰাজনৰ লগত চিনাকি কৰি নিদিয় নেকি মোক? আৰে কিয় নিদিম তোক তাৰ লগত চিনাকি কৰি? তাৰ নাম অৰূপ। কাইলৈ তাক মাতিছোঁ, তই আহিবি হা? হ'ব, আহিম দে। ঐ পাগল, তই মোক বেয়া পাই নাথাকিবি হা? ধেই, তোক কিয় বেয়া পাম? বিজয়, বিজয় মোৰ বেষ্ট ফ্ৰেণ্ড। হেল্ল', ইয়াক মই ক'ৰবাত দেখিছোঁ। ঐ, তই কি ল'বি? নাই, মই একো নলওঁ। ইমাৰ্জেঞ্চি ৰিপৰ্ট এটা আছে, মই যাব লাগিব দেই। ৰবা দেই, বাই বাই। দাদা এখন লওক, ছাবমিট কৰি দিব। অ'কে, মই ছাবমিট কৰি দিম, যোৱা। নুপুৰ, তোক মই ইমান কল কৰি আছোঁ, ৰিচিভ কিয় কৰা নাই? মোবাইলটো চাইলেণ্ট আছিল। কিয় ফোন কৰিছিলি ক? তোৰ লগত মোৰ ডাঙৰ কথা এটা আছিল। আকৌ প্ৰপ'জ নকৰতো? আৰে নকৰোঁ দে। আজি মই অৰূপক দেখিছিলোঁ। ক'ত? সি তোক ভাল নাপায়, সি তোক ঠগি আছে। সি এটা মস্ত ফাল্টু ল'ৰা হয়। তাক মই আজি এজনী ছোৱালীৰ লগত দেখা পাইছোঁ, আৰু আগতেও বেলেগ এজনীৰ লগত দেখা পাইছিলোঁ। মই কেতিয়াও ভবা নাছিলোঁ তই ইমান ফাল্টু ল'ৰা বুলি। তই মোক ভাল পাওঁ মই জানো, কিন্তু মোক পাব কাৰণে মোৰ ভাল পোৱাক বদনাম কৰিবি বুলি মই কেতিয়াও ভবা নাছিলোঁ। চি, তই ইমান তললৈ নামিব পাৰ? আজিৰ পৰা তই মোক নেমাতিবি। নুপুৰ, তই মোক ভুল বুজিছ। মই সঁচাই কৈছোঁ নুপুৰ। চৰি, উঠা, দেৰি হৈ আছে।
এইটো পাহৰিলে মেম। তুমি এনেকুৱা বুলি মই কেতিয়াও ভবা নাছিলো। কিয় তুমি মোৰ লগত এনেকুৱা কৰিলা? কিয় এনেকুৱা কৰিলা হা? আচলতে ভুলটো মোৰে। মই মোৰ ভুলটো শুধৰাব লাগিব। ভয়াটো শিয়ালৰ দৰে লুকাই আছহি। মই নামাতিবি বুলি ক'লোহে, তই দেখাই নিদিয়া হলি। তোৰ ইয়াত একো কাম নাই, যা ইয়াৰ পৰা। মই ইয়াত অকলে যাবলৈ অহা নাই, তোকো লগত লৈ যাবলৈ আহিছোঁ। মোক লগ নালাগে, অকলশৰে থাকিবলৈ দে। বাহ, কি অভিমান! তোক ইয়াৰ পৰা যাবলৈ কৈছোঁ নহয়, যা ঘৰলৈ যা। নাযাওঁ। কি কৰিবি? কি কৰিম? তোকতো সেইদিনাই ৰৈ গলি যে, নকওঁ কিয়? মোৰ সৰলতাৰ সুযোগ লৈ বহুত অপমান কৰিছ তই। হেঁপাহ নপলাল। ইমান দিনে আমি একেলগে ঘূৰোঁ, চব কথা পাতোঁ। এইকেইদিন তোৰ লগত কথা পাতিবলৈ নাপায় কেনেকৈ আছোঁ মইহে জানো। সেইবোৰ মোক কিয় কৈছ? কাক কম? যাক ভাল পাওঁ তাক কবি, মোক নহয়। যদি তোক ক'ব বিচাৰোঁ? মই নুশুনো আৰু শুনিবও নিবিচাৰোঁ। তই যা ইয়াৰ পৰা। বহুত অপমান সহ্য কৰিছোঁ মই, বহুত কষ্ট পাইছোঁ মই, বহুত পাইছোঁ কষ্ট। ময়োতো কষ্ট পাইছোঁ। তাৰপিছত কি হ'ল তই এবাৰো জানিব নিবিচাৰিলি। হ'ব হ'ব, কান্দি দেখাব নালাগে। মই বুজিবলৈ বাকী নাই। নুবুজিবিতো, বুজিবলৈতো থাকিবও লাগিব নহয়। ঐ ছোৱালী, তই কিন্তু বেছি বাঢ়ি গৈছ দেই। ছোৱালী বুলি সহ্য নকৰিম কিন্তু। কি কৰিবি? আৰে এৰ বুলিছোঁ নহয়, এৰ। ৰ না, ভাল লাগিছে। আৰে কোনোবাই দেখিলে কি বুলি ক'ব? দেখিলে দেখক, মই কিবা ভয় কৰি আছোঁ নেকি? তই এটা মৰম লগা অপৰা। হে সি তেনেকুৱা বুলি জানা হয় তোক মই তেনেকৈ নকলোঁ হয় নহয়। ধেই, তই বৰ সাংঘাতিক দেই। এতিয়া বুজিলিতো, গতিকে সাৱধান। তই মাথো মোৰহে, বুজিলি? বুজিলোঁ।